আমি বৰ্তমান সময়ত দেখি আছোঁ নাৰীৰ ওপৰত ভিন্ন সময়ত সমাজত নিৰ্যাতন হয়নে? আমি ইতিমধ্যে কলিকতাৰ ইনচিডেণ্ট দেখিলোঁ য'ত নাৰীৰ ওপৰত বহুত বেয়াভাৱে নিৰ্যাতনৰ বলি হ'বলগীয়া হ'ল। কিন্তু কিছুমান নাৰীৰ নিৰ্যাতন আজিৰ ঘটনা নহয়, সেই মহাভাৰতৰ পৰা চলি আহি আছে নাৰীৰ নিৰ্যাতন। কেতিয়াবা আমি হয়তো দেখি পাওঁ আৰু কেতিয়াবা গুপ্ত ৰূপত ঘৰৰ ভিতৰতে নাৰীৰ ওপৰত নিৰ্যাতনৰ বলি হ'বলগীয়া হয়নে? মদ খাই নাৰীৰ ওপৰত মাৰধৰ কৰে। আকৌ আমাৰ সমাজৰ এচাম মানুহে এই নাৰীকে কি কৰে দেৱী ৰূপত পূজা কৰে হয়নে? কাৰণ নাৰী যেতিয়া আধ্যাত্মিকভাৱে জাগৃত হয় তেতিয়া সেই নাৰীয়ে সমাজৰ কাৰণে নিজৰ গোটেই জীৱন ত্যাগ কৰিব পাৰে। আকৌ সেই নাৰীয়ে লক্ষ্মী হৈ ঘৰ সংসাৰ চম্ভালিব পাৰে আৰু কালী হৈ নিজৰ মনৰ তথা সমাজৰ বেয়াবিলাকক নাশ কৰিব পাৰে। সেইকাৰণে ব্ৰহ্মকুমাৰীছৰ দ্বাৰা নাৰীৰ উত্থান আৰু পতনৰ এক কাহিনী আপোনালোকক দেখুওৱা হৈছে। লগতে এটা চিত্ৰ প্ৰদৰ্শনী 3 মিনিটৰ কাৰণে আপোনালোকে বুজিব পাৰে। আহক, নাৰীৰ ওপৰতে নাৰী শক্তিৰ ওপৰতে এক্সিবিশ্যন লগোৱা হৈছে। মাতাসকল একবাৰ মহিলা মৰ্চাৰ বিষয়ববীয়াসকল, বিজেপিৰ বিষয়ববীয়াসকল আৰু আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি গোবিন্দ বসুমতী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ উপদেষ্টা মণ্ডলীকে আদি কৰি উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, আমি যোৱা 15 তাৰিখে বাইদেউক আমি ধৰ্মসভালৈ আমন্ত্ৰণ জনাইছিলোঁ। তেখেত বিভিন্ন কাৰ্যসূচীত জড়িত থকা হেতুকে তেখেতে আমাৰ অনুষ্ঠানলৈ আহিব নোৱাৰিলে। গতিকে আজি তেখেত আমাৰ ইয়ালৈকে আহিছে, আমি অতিকে আনন্দিত। গতিকে এই চেগতে বাইদেউক আমি উদযাপন সমিতিৰ তৰফৰ পৰা ৰাস মহোৎসৱ সবিস্তাৰ লগতে আমি চিনাকি দিব বিচাৰিছোঁ এখনে ফুলাম ব্যৱহাৰেৰে আৰু তেখেতক শুভেচ্ছা জ্ঞাপন কৰিব আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি গোবিন্দ বসুমতী ডাঙৰীয়া। গতিকে তেখেতক শুভেচ্ছা দিবলৈ অনুৰোধ কৰিছোঁ। এতিয়া আমি আন এগৰাকী ব্যক্তিক ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। গোৱালপাৰা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি মৃদুৰঞ্জন ৰাভা ডাঙৰীয়া তেখেত আছে। গতিকে আমাৰ